নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আনিছোঁ আজি এটা খুব ভাল চাকৰিৰ খবৰ। চাকৰিৰ খবৰটো আহিছে অসম চৰকাৰৰ ফালৰ পৰা আৰু চাকৰি ডিপাৰ্টমেণ্টটো হৈছে ডাইৰেক্টৰেট অফ ইনফৰমেশ্যন এণ্ড পাব্লিক ৰিলেশ্যন। আৰু আপোনালোকে এই পোষ্টত এপ্লাই কৰাৰ কাৰণে কি লাগিব, কি কোৱালিফিকেশ্যন লাগিব, কিমান চেলেৰি দিয়া হ'ব, কি পোষ্ট আছে, আপোনালোকক সকলোখিনি মই জনাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সকলোখিনি চাই থাকিব শেষলৈকে। আপোনালোকক জনাই দিম মই কেনে ধৰণৰ পোষ্ট আছে, কেনেকুৱা হ'ব, চবখিনি মই জনাই দি আছোঁ। আপোনালোকৰ প্ৰথম পোষ্ট আছে পিয়ন কাম চকীদাৰ। পোষ্ট আছে 10টা আৰু আনৰিজাৰ্ভৰ কাৰণে আছে 8টা। আনৰিজাৰ্ভ মানে UR মানে দেখিছে যে আপুনি UR মানে আনৰিজাৰ্ভ। আৰু OBC MOBCৰ কাৰণে 2টা আছে। আউট অফ 10 পোষ্ট অফ 2 ৰিজাৰ্ভ ফৰ ওমেন। আৰু 10টাৰ ভিতৰতে আপোনাৰ 2টা মহিলাৰ কাৰণে আছে। আৰু এই পোষ্টত যদি আপোনালোকে এপ্লাই কৰিব খুজিছে, এপ্লাই কৰাৰ কাৰণে আপোনালোকে জাষ্ট আপোনালোকে 8 পাছ কৰিলে হ'ল। আপোনালোকে আৰু এই পোষ্টৰ কাৰণে চেলেৰি দিয়া হ'ব 12,000 টকাৰ পৰা 37,500 টকা। আৰু গ্ৰেড পে থাকিব 3,900 টকা। আৰু 2 নম্বৰ পোষ্ট আছে পিয়ন, আৰু পোষ্ট আছে 4টা। UR আছে 2টা আৰু OBC MOBC 2টা। আৰু ওমেনৰ কাৰণে 4টাৰ ভিতৰত 1টা পোষ্ট আছে ওমেনৰ ৰিজাৰ্ভ। আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকে জাষ্ট 8 পাছ কৰিলে হ'ব। আৰু সেই আগৰ দৰে চেলেৰিটো হ'ব 12,000 টকাৰ পৰা 37,500 আৰু গ্ৰেড পে থাকিব 3,900 টকা। আৰু লাষ্ট পোষ্ট হৈছে যোগালী, 3 নম্বৰ পোষ্ট। আৰু পোষ্ট আছে 4টা আৰু আনৰিজাৰ্ভৰ কাৰণে 1টা, OBC আৰু MOBCৰ কাৰণে 3টা। আপোনালোকে জাষ্ট এই পোষ্টৰ কাৰণেও 8 পাছ কৰিলে হ'ল। আৰু গ্ৰেড আপোনালোকৰ আৰু এই পোষ্টৰ কাৰণে দৰমহা দিয়া হৈছে 12,000 টকাৰ পৰা 37,500 আৰু গ্ৰেড পে দিয়া হৈছে 3,900 টকা। আপোনালোকে এই পোষ্টৰ কাৰণে নাম ৰেজিষ্টাৰ কৰিব লাগিব। নাম ৰেজিষ্টাৰ মানে আপোনালোকে যিটো মানে এমপ্লয়মেণ্ট ৰেজিষ্টাৰ কৰে, আমি সচৰাচৰ নাম ৰেজিষ্টাৰ বুলি কওঁ, সেইটো কৰা থাকিব লাগিব। আপোনালোকে সেইটো কৰিলেহে আপোনালোকৰ যেতিয়া অনলাইন আবেদন কৰিবলৈ যাব, কৰাৰ আগতে আপোনালোকে ফোন নম্বৰটো আৰু নাম ৰেজিষ্টাৰ কৰা ৰেজিষ্টাৰ নাম্বাৰটো ছাবমিট কৰিব লাগিব। তেতিয়াহে আপোনালোকৰ এপ্লিকেশ্যনখন খোলা খাব। আৰু এই পোষ্টৰ এপ্লাই কৰাৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব। আৰু এই পোষ্টৰ অনলাইন আবেদন কৰাৰ কাৰণে আপোনালোকে এই ৱেবছাইটত যাব লাগিব www.diprassam.gov.in। এই পোষ্টত যাই আপোনালোকে এপ্লাই কৰিব লাগিব, বা মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা যায়ো এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টত এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ এটা ফটো, পাছপৰ্ট চাইজ আৰু এটা স্কেন কৰা ছিগনেচাৰ থাকিব লাগিব। আৰু ক্লাছ 8 পাছৰ চাৰ্টিফিকেট থাকিব লাগিব, বা মেট্ৰিক পাছৰ আপোনালোকৰ যিকোনো এজ প্ৰুফ বা বাৰ্থ প্ৰুফ এটা থাকিব লাগিব। জন্ম হোৱাৰ এটা প্ৰুফ থাকিব লাগিব আপোনালোকৰ। আৰু এই পোষ্টৰ যেতিয়া মানে আপোনালোকৰ প্ৰথম হ'ব ৰিটেন টেষ্ট, আপোনালোকে ৰিটেন টেষ্ট দিব লাগিব। আৰু আপোনালোকৰ কোনো এই ৰিটেনটো কম্পিউটাৰত নহয়, আপোনালোকে জাষ্ট এনেকৈ টিক মাৰ্ক দিয়াত হ'ব। আপোনালোকে জাষ্ট বহীটোত বা পেপাৰত দিব পাৰিব, আপোনালোকৰ কম্পিউটাৰত দিব নালাগে। আপোনালোকে খুব ভাল প্ৰচেছ হয় এইটো। আপোনালোকে এই ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যাতে মই যিমানবিলাক এনেকুৱা গভৰ্ণমেণ্ট জব আপডেট দি থাকিম, আপোনালোকে যাতে প্ৰথম পায় আৰু এপ্লাই কৰিব পাৰে, আজিলৈ ইমানেই আছিল। ধন্যবাদ।